আপুনি জানেনে কোভিড আক্ৰান্তক সহায়ৰ বাবে এবাৰ আহি আছে ৰবট হয় আপুনি ঠিকই শুনিছে ৰবটে এবাৰ ডাক্তৰক সহায় কৰিব নমস্কাৰ মই সঞ্জয় বৰা সকলোকে স্বাগতম জনাইছো চেনেল সঞ্জয় বৰালৈ আজি আপোনালোকৰ মাজলৈ লৈছো কেইটামান ইণ্টাৰেষ্টিং ফেক্ট তেনেহ'লে বলক আমি আগবাঢ়ো ফেক্টৰ দুনিয়ালৈ ফেক্ট নম্বৰ 4 বৰ্তমান বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ USA অৰ্থাৎ ইউনাইটেড ষ্টেট অফ আমেৰিকা যাক আমি মাৰ্কিন যুক্তৰাষ্ট্ৰ বুলি কওঁ এই মাৰ্কিন যুক্তৰাষ্ট্ৰৰে এসময়ৰ দুজন ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকন আৰু জন এফ কেনেডি এই দুইজনৰ মাজত এক আচৰিত আৰু অদ্ভুত ধৰণৰ মিল আছে যিবোৰ কথা শুনিলে এই দুজনৰ বিষয়ে আপোনালোকে হৈ উঠিব আচৰিত হেক খাটাং কৈ আছো শুনক যেতিয়া প্ৰথমবাৰৰ বাবে US কংগ্ৰেছৰ কাৰণে আব্ৰাহাম লিংকন মনোনীত হৈছিল তেতিয়া সেই মনোনীত হোৱা চনটো আছিল 1846 ঠিক একেদৰেই যেতিয়া প্ৰথমবাৰৰ বাবে US কংগ্ৰেছৰ কাৰণে জন এফ কেনেডি নিৰ্বাচিত হৈছিল তেতিয়া তেওঁ সেই নিৰ্বাচিত হোৱা চনটো আছিল 1946 চাওক ইয়াৰ সম্পূৰ্ণ 100 বছৰৰ ডিফাৰেন্স আব্ৰাহাম লিংকনে 1860 চনত US ৰাষ্ট্ৰপতি হৈছিল ঠিক একেদৰে 1960 চনত জন এফ কেনেডিয়ে ৰাষ্ট্ৰপতি হৈছিল আৰু চাওক ইয়াতো সেই একেই মিল 100 বছৰৰ ডিফাৰেন্স এতিয়া হয়তো আপোনালোকে ক'ব এনেকুৱা সৰু সৰু এটা দুটা মিল থাকিব পাৰে সেইটো কি ডাঙৰ কথা কিন্তু ফেক্ট ইমানতে শেষ নহয় আৰু আছে এওঁলোকৰ মাজত মিল আৰু আছে দুইজন ৰাষ্ট্ৰপতিকে গুলীয়াই হত্যা কৰা হৈছিল আৰু তেওঁলোক দুইজনৰে গুলি লাগিছিল মূৰত দুইজন ৰাষ্ট্ৰপ্ৰধানক গুলীয়াই হত্যা কৰা বাৰটো আছিল শুক্ৰবাৰ ইয়াতো সেই 100 বছৰৰ ডিফাৰেন্স কিন্তু ঘটনাটো একেধৰণৰেই দুইজন প্ৰেছিডেণ্টৰে পত্নী আৰু সন্তানে তেওঁলোকৰ মৃত্যু হোৱাইট হাউচতে দেখিছিল আব্ৰাহাম লিংকনৰ যিজন উত্তৰাধিকাৰী আছিল মানে সহজ ভাষাত ক'বলৈ গ'লে আব্ৰাহাম লিংকন ঢুকোৱাৰ পিছত যিজন ৰাষ্ট্ৰপতি হৈছিল তেওঁৰ নাম আছিল এণ্ড্ৰিউ জনছন আনহাতে জন এফ কেনেডি যেতিয়া ঢুকাইছিল তেওঁ ঢুকোৱাৰ পিছত ৰাষ্ট্ৰপতি হৈছিল লিণ্ডন জনছন ইয়াতো চাওক এটা ইণ্টাৰেষ্টিং ফেক্ট আছে দুইজনৰে উপাধিটো জনছন আছে এণ্ড্ৰিউ জনছনৰ জন্ম হৈছিল 1808 চনত আৰু লিণ্ডন জনছনৰ জন্ম হৈছিল 1908 চনত চাওক এওঁলোক দুজনৰ মাজতো সেই 100 বছৰৰ ডিফাৰেন্স ফেক্ট নম্বৰ 3 আপুনি জানেনে ভাৰতৰ লোকসভাত মুঠ 552খন আসন আছে আৰু এই 552খন আসনৰ 420 নম্বৰ যিখন আসন সেই আসনখন নাই মানে গায়ব অদৃশ্য কিন্তু কিয় নাই এই 420 নম্বৰ আসনখন ইয়াৰ কাৰণ কি হ'ব পাৰে বাৰু জানো আহক এই সংখ্যাটো চতুৰ্থ লোকসভাৰ পৰা আবণ্টন কৰা হোৱা নাই কাৰণ এই সংখ্যাটো আবণ্টন কৰাৰ ক্ষেত্ৰত আপত্তি দৰ্শাই এজন সদস্যই কৈছিল যে এই সংখ্যাটো তেওঁৰ দৰে এজন সন্মানীয় ব্যক্তিৰ কাৰণে সমস্যা ইয়াৰ মেইন কাৰণটো হ'ল IPC অৰ্থাৎ ইণ্ডিয়ান পেনেল কোৰ্টৰ ধাৰা অনুসৰি এই 420 নম্বৰটো ফৰ্ড অৰ্থাৎ মানে এই ঠগ প্ৰবঞ্চক এইসকলৰ মানে বিৰুদ্ধে আৰোপ কৰা এটা ধাৰা আৰু সেইকাৰণে মানে বহুতেই এই সংখ্যাটো মানে ল'বলৈ টান পায় আৰু সেইকাৰণে এই সংখ্যাটো বাদ দিয়া হ'ল এতিয়া হয়তো আপুনি ভাবিব পাৰে যে ভাৰতৰ লোকসভাত 420 নম্বৰ আসনখন নাই তেনেহ'লে 419ৰ পিছত চাগে চিধা 421 নম্বৰ আসনখন আহি যাব নাই সেইটো তেনেকুৱা নহয় 419ৰ পিছত আছে 419A তাৰ পিছতহে 421 নম্বৰ আসনখন আছে ফেক্ট নম্বৰ 2 কিছুমান শক্তি সামৰ্থ্য বা টেলেণ্ট সায়েন্স ফিকশন মুভি অৰ্থাৎ কল্পবিজ্ঞানৰ যিবোৰ সিনেমা সেই সিনেমাবিলাকৰ কেৰেক্টাৰৰ মাজতে সম্ভৱ ৰিয়েল লাইফত কিন্তু সেইটো সম্ভৱ নহয় কিন্তু এনেকুৱা অসম্ভৱকো সম্ভৱ কৰি তুলিছে সোনিপত হাৰিয়ানাৰ এজন ল'ৰাই হয় তেওঁৰ নাম দীপক জাংৰা আপুনি ব্যৱহাৰ কৰা ফেনখনৰ পৰা আৰম্ভ কৰি লাইটৰ ছুইচলৈকে ইণ্টাৰনেটত ব্যৱহাৰ কৰা কেবলৰ পৰা আৰম্ভ কৰি মোবাইল চাৰ্জাৰলৈকে প্ৰায়ভাগ বস্তুতে আজি আমাক কাৰেণ্টে আগুৰি আছে কিন্তু এই কাৰেণ্টৰ কাৰণে আমাৰ বিপদো হ'ব পাৰে ধৰি লওক এডাল বিদ্যুৎ পৰিবাহী খালী তাঁৰ আপুনি খালী হাতেৰে চুই দিলে তেতিয়া কি হ'ব আপুনিতো তাতেই চেটেপ চিধা জমৰ ঘৰলৈ কিন্তু আপুনি আচৰিত হ'ব হাৰিয়ানাৰ এই ল'ৰাজনে 440 ভল্টৰ কাৰেণ্টটো অনায়াসে হাতেৰে চুই দিব পাৰে ভাবি চাওক 440 ভল্টৰ কাৰেণ্ট নিজৰ গাত লগাই ল'ব পাৰে নিজে টাচ কৰিব পাৰে একো ফিলেই নহয় আমাৰ গাতটো 12 বা 13 ভল্টৰ কাৰেণ্টে যদি লগাই দিওঁ তেতিয়া আমি কপি যাওঁ কিন্তু এনে স্থলত এই ল'ৰাজনৰ গাত 440 ভল্টৰ কাৰেণ্টেও একো কৰিব নোৱাৰে কেনেকুৱা সহন শক্তি হ'ব তেওঁৰ দীপকক সেই অঞ্চলৰ মানুহখিনিয়ে মৰমতে ইলেক্ট্ৰিক বয় বুলি মাতে দীপকে এবাৰ বিদ্যুৎ পৰিবাহী হাই ভল্টৰ কিছুমান তাৰ নিজ হাতেৰে খালী হাতেৰে জোৰা লগাই দিছিল তেতিয়া তেওঁ ফিল কৰিছিল যে তেওঁৰ একো হোৱা নাছিল এই ঘটনাটো গৈ তেওঁ বন্ধুমহলক গৈ ক'লেগৈ বন্ধুমহলে কিন্তু বিশ্বাস নকৰিলে এতিয়া বিশ্বাস কৰিব কেনেকৈ এতিয়া মই ধৰক আপোনাক গৈ ক'লোগৈ ধৰক আপোনাৰ কোনোবা ফ্ৰেণ্ড এজনে আহি ক'লে যে মই
তাৰ বিদ্যুৎ পৰিবাহী হাই ভল্টৰ তাৰ চুব পাৰোঁ, মোৰ একো নহয়। আপুনি জানো বিশ্বাস কৰিব? আপুনি যে ক'ব এই ডব দিছে, ঠিক মানে তেনেকুৱা মানে যিমানেই বিশ্বাসী ফ্ৰেণ্ড নহয় এইটো কোনেও বিশ্বাস নকৰে সহজতে। কিন্তু বন্ধু মহলে এটা সময়ত বিশ্বাস কৰিবলৈ বাধ্য হৈ গ'ল যেতিয়া দীপকে লাইভ ডেমো কৰি দেখালে, বিদ্যুৎ পৰিবাহী ষ্টাৰ চুই বন্ধু মহলক দেখুৱাবলৈ ধৰিলে। তেতিয়া মানে ফ্ৰেণ্ড চাইবলৈ ভাবি ল'লে ই দেখোন বেলেগ ধাতুৰে গঢ়া। সোণাপাত গভৰ্ণমেণ্ট ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউটৰ ইনস্পেক্টৰ মিষ্টাৰ সুনীল কুমাৰেও এটা টেষ্ট কৰিছিল দীপকৰ ওপৰত। এই লাইভ টেষ্টটোত তেওঁ মাল্টিমিটাৰে কৰা এই লাইভ টেষ্টটোত ধৰা পৰিছিল যে দীপকে 220ৰ পৰা 225 পৰ্যন্ত ভল্ট অনায়াসে সহ্য কৰিব পাৰে। সহন কৰাৰ কথা যেতিয়া আহিল, এইখিনিতে আপোনালোকক জনাই দিওঁ যে দীপকে কৰা দাবী মতে দীপকে 11,000 কাৰেণ্টৰ ভল্ট সহন কৰিব পৰা কেপাচিটি আছে। যেতিয়া ডক্টৰে দীপকৰ এই আজব পাৱাৰটো দেখিলে তেতিয়া ডক্টৰসকলে দীপকৰ বডিৰ বিপিকে ধৰি বহুতকেইটা টেষ্ট কৰিলে, কিন্তু টেষ্টত একো ধৰা নপৰিল, চব নৰ্মেল আছিলে। ডক্টৰসকলে ধৰিব নোৱাৰিলে যে দীপকৰ বডিত এনেকুৱা কি পাৱাৰ আছে, কি বস্তু আছে যাৰ কাৰণে 11,000 পৰ্যন্ত ভল্ট অনায়াসে সহ্য কৰিব পাৰে। এয়া সঁচাকৈ আচৰিত। চাইণ্টিষ্ট আৰু ডক্টৰেও ধৰিব নোৱাৰিলে যে তেওঁৰ গাত থকা এই অতিমানৱীয় ছুপাৰ পাৱাৰটো ক'ৰ পৰা আহিল। এইখিনিতে আপোনালোকক মই এটা কথা ক'ব বিচাৰিম যে দীপকে যিটো কাম কৰে, তাৰৰ লগত যিটো খেলা কৰে, এই খেলটো আপুনিও ঘৰত ট্ৰাই নকৰিব। কাৰণ এই যিটো পাৱাৰ, দীপকৰ যিটো পাৱাৰ, এই পাৱাৰটো অকল দীপকৰে নাই, এই পাৱাৰটো ৱৰ্ল্ডৰ আৰু কেইজনমানৰ মাজত আছে, খুব কম। এই যিটো পাৱাৰ আছে, এই পাৱাৰটো ৱৰ্ল্ডৰ বহু কোটি কোটি মানুহৰ মাজত এজন বা দুজনৰ মাজতহে থাকে, মানে খুব ৰেৰ আৰু সেইকাৰণে মই কৈছোঁ যে এইটো মানে ঘৰত ট্ৰাই নকৰিব। আপোনালোকেতো জানেই বৰ্তমান ক'ভিড মহামাৰী ইণ্ডিয়াত যি ধৰণে এটেক দি আছে, বৰ্তমানতো ইউএছৰ পিছতে ইণ্ডিয়া ছেকেণ্ড পজিশ্যনত আহিল, মানে ক'ভিড ৰোগী আক্ৰান্তৰ সংখ্যাৰ ক্ষেত্ৰত। কেইদিনমানৰ পিছত হয়তো ইণ্ডিয়াত টপতো গুচি যাব পাৰে যদিহে আমি সঠিক সময়ত সাৱধানতা অৱলম্বন নকৰোঁ আৰু সজাগ নহওঁ। ইয়াৰ ফলত কি হৈছে, ৰোগীৰ সংখ্যা দিনে দিনে যিমানেই বাঢ়িছে সেই অনুপাতে কিন্তু ডাক্তৰ, নাৰ্ছ বা মেডিকেল কৰ্মী ইণ্ডিয়াত সিমান এটা বঢ়া নাই। বহু ক্ষেত্ৰত ডাক্তৰ, নাৰ্ছ বা অন্যান্য মেডিকেল কৰ্মীসকল বহুতো ক'ভিডত আক্ৰান্ত হৈ মৃত্যুমুখতো পৰিব লগা হৈছে। কিন্তু এনেকুৱা এটা সময়তে ডাক্তৰ, নাৰ্ছ আৰু মেডিকেল কৰ্মীসকলৰ কাৰণে এটা ভাল খবৰ লৈ আহিছে বিহাৰৰ এগৰাকী ইঞ্জিনিয়াৰিং ছাত্ৰী নাম আকাংক্ষা আৰু তেওঁৰ পিতৃ যোগেশ কুমাৰে। কিয়নো পিতা পুত্ৰীৰ এই জুৰিটোৱে সাজি উলিয়াইছে এটা অত্যাধুনিক ৰবট যিটোৱে ডাক্তৰ, নাৰ্ছ আৰু মেডিকেল কৰ্মীসকলক সহায় কৰিব। ডাক্তৰসকলে যিহেতু মেডিকেলত ক'ভিড ৰোগীৰ ওচৰলৈ অহা যোৱা কৰি থাকিব লগা হয় চিকিৎসাৰ কাৰণে, আৰু তেতিয়া কি হয় ডাক্তৰসকলৰ ওচৰলৈও মানে সেই ৰোগটো, মানে যিকোনো ধৰণৰ ৰোগ, ক'ভিড বুলিয়ে নহয়, তেওঁলোকলৈও সংক্ৰামিত হোৱাৰ এটা চান্স থাকে। যদিও তেওঁলোকে মানে প্ৰটেকশ্যন ব্যৱহাৰ কৰে, ধৰক মাস্ক বা PPE কিট ব্যৱহাৰ কৰে, কিন্তু তথাপিও তেওঁলোকে যিহেতু মেডিকেলতে থাকে গতিকে তেওঁলোকলৈ অহাৰ এটা মানে সম্ভাৱনা এটা থাকেই প্ৰায়। কিন্তু এই মেডি ৰবটটোৰ জৰিয়তে বহু সংখ্যক স্বাস্থ্যকৰ্মী তথা ডাক্তৰৰ জীৱন ৰক্ষা কৰিব বুলি আকাংক্ষাই আশা ব্যক্ত কৰে। কিয়নো এই ডাক্তৰসকলে ধৰক প্ৰায়ে ৰোগীসকলৰ ওচৰত গৈ থাকিব লাগে, তেওঁলোকৰ খবৰ খাতি লৈ থাকিবলগীয়া হয় বা তেওঁলোকৰ বহুতো টেষ্ট কৰিবলগীয়া হয়, আৰু সেইবোৰ কাম এতিয়া সেই ৰবটটোৰ জৰিয়তে কৰা হ'ব। ডাক্তৰ আৰু চিকিৎসা কৰ্মীৰ দৰে এই ৰবটটোৱে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে তেজত শৰ্কৰাৰ পৰিমাণ, অক্সিজেনৰ মাত্ৰা, পালছ, তাপমাত্ৰা, প্ৰেছাৰ, ওজন আদি মৌলিক স্বাস্থ্যবোৰৰ পৰীক্ষা এই ৰবটটোৱে কৰিব পাৰে। একেদৰে ৰবটটোৱে ৰোগীক ঔষধ, খাদ্য পানী আদিও যোগান ধৰিব পাৰে। লগতে এই ৰবটটোৰ তাত হাই ৰিজলিউশ্যন কেমেৰা সংস্থাপিত কৰা আছে, আৰু এই ৰবটটোৱে 360 ডিগ্ৰী কোণত ঘূৰিবও পাৰে। আৰু এইখিনি এটা ইণ্টাৰেষ্টিং কথা কি জানেনে ৰবটটোৰ, এই ৰবটটোৱে চিকিৎসক আৰু ৰোগীৰ মাজত ভিডিঅ' কনফাৰেন্সিও কৰিব পাৰে। আমি আশা কৰিম বৰ্তমান 20 বছৰীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ছাত্ৰী আকাংক্ষা আৰু তেওঁৰ পিতৃ যোগেশ কুমাৰে সাজি উলিওৱা এই মেডি ৰবটটোৱে অনাগত দিনত সঠিক দিশত প্ৰয়োগ হৈ বহু সংখ্যক স্বাস্থ্যকৰ্মীৰ বাবে আশাৰ বতৰা লৈ আনিব। ভিডিঅ'টো আপোনালোকে ইমানখিনি সময়ৰ বাবে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। শেষত আপোনালোকক ক'ব বিচাৰোঁ যে ক'ভিডৰ পৰা হাত সাৰি থাকিবলৈ আপোনালোকে নীতি নিয়মবিলাক মানি চলক, আতংকিত নহ'ব, সজাগ হওক। তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰণি, পুনৰ লগ ধৰিম নতুন ভিডিঅ'লৈ। তেতিয়ালৈ সকলোকে বিদায়।